যদি আপুনি ছ'চিয়েল মিডিয়া ইউজ কৰে তেনেহ'লে আপুনি নিশ্চয় চাইছে যে ভাৰতীয় দলৰ বেটছমেন শুভমান গিল আৰু সাৰা তেণ্ডুলকাৰৰ বহুত ধৰণৰ ফটো ভাইৰেল হয় আৰু বহুত ধৰণৰ ফেক একাউণ্ট বনাই এই ফটোবোৰ ভাইৰেল কৰি থাকে আৰু ইয়াক লৈ ফাইনেলি সাৰা তেণ্ডুলকাৰে কি ক'লে? আজিৰ যুগটো হৈছে ইণ্টাৰনেটৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ। কিন্তু ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াক কিছুমান মানুহে মিছ ইউজ কৰি বহুত ধৰণৰ ফেক ফটোবোৰ ভাইৰেল কৰি থাকে। ইয়াৰে এটা ফেক ফটো হ'ল যে শুভমান গিল আৰু সাৰা তেণ্ডুলকাৰৰ বহুত ধৰণৰ ফটো ভাইৰেল হৈ থাকে, যিবোৰ ফটো সাৰা তেণ্ডুলকাৰে তেওঁৰ নিজৰ ভাই অৰ্জুন তেণ্ডুলকাৰৰ লগত উঠা। আৰু সেই ফটোবোৰ চাই সাৰা তেণ্ডুলকাৰে ইনষ্টাগ্ৰামত এটা ষ্টৰি লগায় আৰু এই ষ্টৰিটোত তেওঁ কয় যে ছ'চিয়েল মিডিয়া হৈছে আমাৰ সকলোৰে বাবে সুখ দুখ খা খবৰ লোৱাৰ এটা ভাল প্লেটফৰ্ম, কিন্তু ইণ্টাৰনেটৰ সত্যতা আৰু প্ৰামাণিকতাক আঁতৰাই পেলোৱাৰ বাবে বহুত ধৰণৰ ইণ্টাৰনেটৰ মিছ ইউজ দেখিবলৈ পোৱা যায়। আৰু আগত তেওঁ কয় যে ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কিছুমান ফটোৰ ময়ো সন্মুখীন হ'বলগীয়া হৈছিল যিবোৰৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই। সাৰা তেণ্ডুলকাৰে কয় যে তেওঁৰ পাৰ্চনেলি কোনো টুইটাৰত একাউণ্ট নাই, কিন্তু টুইটাৰত সাৰা তেণ্ডুলকাৰৰ নামত বহুত ধৰণৰ ফেক একাউণ্টত বহুত ধৰণৰ ফটো প্ৰচাৰ কৰা হয়। আৰু আগলৈ তেওঁ সকলোকে ৰিকুৱেষ্ট কৰে যে চবে যাতে ছ'চিয়েল মিডিয়াৰ ভাল কামত ইউজ কৰে, যাতে মিছ ইউজ নকৰে, তাৰ বাবে সকলোকে ৰিকুৱেষ্ট কৰে। তো আপোনালোকে এইটো বিষয়ক লৈ কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।